হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, মোৰ মৰমৰ অতি চেনেহৰ আশাকৰ্মীসকল আৰু অংগনবাদী আই মাতৃসকলক মই মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আৰু তেখেতসকলৰ কাৰণে এটা ভাল খবৰ আহিছে আৰু সেই ভাল খবৰটো আপোনালোকক মই জনাই আছোঁ। সকলোতকৈ প্ৰথম আপোনালোকে সেইটো দৰমহাত সুখী নে দুখী আপোনালোকে মোক জনাবলৈ নাপাহৰিব। আৰু হিমন্ত মামাই যিমানকেইটা দৰমহা বঢ়াই দিছিলে সেইকেইটা দৰমহাত আমাৰ ফালে আমাৰ এই মানে যিটো অঞ্চল, সেই অঞ্চলটোত যিমানগৰাকী কৰ্মী সহায়িকা আছে বা আশাকৰ্মী মধ্যাহ্নভোজন আছে, তেখেতসকল কোনো সুখী নহয়, সকলোৱে দুখী। তেখেতসকলৰ ওচৰলৈ গ'লে মোক সদায় ইচিচাই থাকে যে মামাই এনেকুৱা তেনেকুৱা দৰমহাটো বঢ়াই নিদিলে, খুব বেয়া লাগিছে। আৰু বন্ধুসকল, কি কৰিব এতিয়া? আপোনালোকে তীব্ৰগতি প্ৰতিবাদ নকৰে, হয়তো প্ৰতিবাদটো কৰা হয়, বা আপোনালোকে যদি সকলোৱে যদি চাকৰিটো নকৰোঁ বুলি বাদ দিলে হয়, তেতিয়াহ'লে হয়তো দৰমহা বঢ়াই দিলে হয়, বঢ়াই দিবই খাটাং। কিন্তু এগৰাকী দুগৰাকীয়ে প্ৰতিবাদ কৰিলেতো নহ'ব ন। সকলোৱে একমত হৈ অসমৰ যিমানবোৰ কৰ্মী সহায়িকা আছে, আশাকৰ্মী মধ্যাহ্নভোজন আইসকল আছে, সকলোৱে তীব্ৰ প্ৰতিবাদ কৰিব লাগিব একমত হৈ, তেতিয়াহে দৰমহাটো বঢ়োৱাৰ চান্স থাকে। সকলোৱে যদি মনে মনে থাকে নহ'ব নহয় ন। আৰু এগৰাকী দুগৰাকী ইচিচা থাকিলে নহ'ব নহয়, তেওঁলোক যাব লাগিব, প্ৰতিবাদ কৰিব লাগিব, তেতিয়াহে দৰমহাটো বঢ়াই দিব, হয় নহয়? গতিকে এতিয়া ভাল খবৰটো লৈ আহোঁ। ভাল খবৰটো হ'ল কি, আপোনালোকক 1 নৱেম্বৰৰ পৰা দৰমহাটো আপোনালোকক দিব, যিটো বঢ়াই দিছিলে সেইটোকে দিব, ঠিক আছে? বন্ধুসকল, এজন মোৰ ভাইটি হয়। আৰু তুমি কিবা এটা ক'বা নেকি অংগনবাদী হৈ? অংগনবাদী কৰ্মী আৰু মানে সহায়িকাৰ মনবিলাক দুখ আৰু বহুত দুখ। মানে দৰমহাটো কম হৈছে, বঢ়োৱা নাই। এতিয়া সেইকণ যিকেইটা পইচা দিছে সেইকেইটা তেওঁলোক সকলোৱে সুখী নহয়, দুখীয়ে হৈ আছে এতিয়াও। হয়, কি কৰিবা আৰু। গতিকে বন্ধুসকল, ভাল খবৰটো সিমানেই আছিল। আৰু আমাৰ ফালে এয়া চাওক, বহুত পানী, এয়া দেখিছে মানে কি, যোৱা ৰাতি বহুত পানী পৰিছিলে, মানে বৰষুণ পৰিছিলে। আৰু বৰষুণ মানে দিয়াৰ ফলত বহু মানুহৰ লোকচান হৈছে। আৰু এয়া পানী সকলো পথাৰতে পানী হৈ গ'ল, বানপানীৰ নিচিনা হৈ গ'ল। আৰু আপোনালোকৰ ফালে বৰষুণটো কেনেকুৱা? আমাৰ ফালে এইফালেতো মানুহৰ বহুত লোকচান হৈছে। এয়া চাওক, আপোনালোকক দেখা, এয়া চাওক, আমাৰ পিছফালে পূৰা পানী। এইফালে দেখিছে, চব পানী একদম, সকলো পানী। বহু মানুহৰ ধান ডুব গৈছে আৰু লোকচানটো বহুত প্ৰায় হৈছে। আৰু বন্ধুসকল, মৰমৰ ঘৰ এটা বনাই আছিলোঁ, আৰু ঘৰটো গাঁথনি হোৱাৰ পিছতে সেয়েহে যেতিয়া আহিলে, তেতিয়া আমাৰ গাঁথনিখনো একফাল ভাগি গৈছে বন্ধুসকল, সেইফালেও লোকচান। আপোনালোকৰ ফালে কেনেকুৱা? বৰষুণৰ কেনেকুৱা? কাৰোবাৰ লোকচান হৈছে নেকি? জনাবচোন। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। আৰু অংগনবাদী দৰমহাক লৈ কোনে সুখী আৰু কোনে দুখী, মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আৰু এটা ভাল খবৰ আছে, আপোনালোকক মই জনাম, আৰু 2 দিন পিছত জনাম। তো আজিলৈ বন্ধুসকল ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বিদায়। সকলোৱে সুখী থাকক, সকলোৱে ভাল হওক, তাৰে ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ। ধন্যবাদ। জয় আই অসম।